কেইবাৰ দেখিছা মোক ইয়াত? দুবাৰ। আজি চাব মন গৈছে নে? নহ'লে মই যাওঁ। হা? অঁ ঠিক আছে, যদি কথা শুনিবা তেতিয়াহ'লে মই ক'ম। শুনিবানে নাই? মই আগৰ চব পুৰণা কথাই ক'ম, তথাপি শুনিবা নাই? শুনিবা। এই প্ৰতিশ্ৰুতিৰেহে মই আগবাঢ়িছোঁ। ঠিক আছে? শ্ৰদ্ধাৰ HM গ্ৰীণ ভেলী একাডেমি, HM গ্ৰুপ অফ ইনষ্টিটিউট, বগামুৰৰ যিখন স্কুল, সেই স্কুলখনৰ স্বত্বাধিকাৰ মুছাৰফ হুছেইন, তেখেতৰ পৰিয়ালৰ বাকীসকলে লগ লাগি এক সুন্দৰ যি অনুষ্ঠান তেওঁলোকে আমাৰ সমাজত আগবঢ়াই দিছে। প্ৰথমতে মই শলাগ লৈছোঁ পৰিয়ালটোৰ। ইয়াৰ লগতে আজিৰ মঞ্চত আসন গ্ৰহণ কৰি থকা আমাৰ অঞ্চলৰ শিক্ষাৰ পোহৰ বিলোৱা, শিক্ষা ইংৰাজী শিক্ষাৰ লগত এৰাবিক শিক্ষাৰো এক বাতাবৰণ সৃষ্টি কৰা এগৰাকী প্ৰবীণ শিক্ষক, মোৰ শিক্ষাগুৰু মাষ্টাৰ হাজী আলহাজ মুছলিউদ্দিন সাহেব, এই মঞ্চত আসন গ্ৰহণ কৰি থকা সভাপতিৰ আসনত থকা এই অঞ্চলৰ মুৰব্বীৰ শাৰীতে পৰিছে এতিয়া সমাজৰ বিভিন্ন কৰ্মকৰ্তাৰ লগত তেওঁ জড়িত হৈ থাকে হাছান আলী আহমেদ সাহেব, মোৰ ভাই এবাৰ হজত যাব, দোৱা কৰক চবেই। এই মঞ্চত আসন গ্ৰহণ কৰি থকা এই স্কুলখনৰ প্ৰিন্সিপাল মোৰ সৰু ভাই ৰায়হান উদ্দিন আহমেদ, শুকুৰ আলী ভাইচ প্ৰিন্সিপাল, আশিক ইকবাল ইয়াৰে শিক্ষক, লগতে বাকীসকল যিসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অঞ্চলৰ প্ৰবীণ শিক্ষাবিদসকলৰ ভিতৰত সমাজৰ শিক্ষাৰ পোহৰ বিলোৱা আমাৰ যিসকল শিক্ষাবিদসকল ইয়াত আছে। আবুল ফজল, আজি নামটো মই ভালকৈ শুনিছোঁ, ফজলুল হক, মাষ্টাৰ মজিদ মাষ্টাৰ সাহেব, মোৰ একালৰ বন্ধু, গেৰুৱাটী হাইস্কুলৰ পৰা অৱসৰপ্ৰাপ্ত সহকাৰী হিচাপে তেওঁ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। হাজী শামছুল হক ইছলাম সাহেব, এই মঞ্চত আসন গ্ৰহণ কৰি থকা মোৰ ভতিজা মাষ্টাৰ আবুল হুছেইন সাহেব, বাকী যিসকল শিক্ষাবিদসকল এই অঞ্চলৰ এই অনুষ্ঠানৰ পৰম শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰুসকল, সাংবাদিক বন্ধুসকল, যিসকল সাংবাদিকে সমাজৰ চতুৰ্থ স্তম্ভ বুলি যিসকলক গণ্য কৰা হয়, সমাজখন এওঁলোকৰ প্ৰকৃত কথা সমাজখনক বিলাই দি সমাজখনক যথেষ্ট আগলৈ আগবঢ়াই নিয়াত এক সুন্দৰ ভূমিকা তেওঁলোকে পালন কৰে। তেওঁলোককো মই দেখা পাইছোঁ, তেওঁলোকক শলাগ লৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ ভাল লাগিছে। এই অনুষ্ঠানৰ ৰিজাল্ট কেনেকুৱা মই শুনিছোঁ ভাল। এই ওচৰতে লাগি থকা আৰু এখন অনুষ্ঠান আছে, সেই স্কুলখনৰ লগতে লাগি থাকি এনেকুৱা এখন শিক্ষা অনুষ্ঠান গঢ়ি তুলিব পৰা যিটো মানসিকতা আমাৰ মুছাৰফ হুছেইনৰ ফেমিলিয়ে যিটো দেখাইছে, এই সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ অঞ্চলত এক বিপ্লৱৰ সৃষ্টি কৰা প্ৰাইভেট অনুষ্ঠানবিলাকে এক শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱ ঘোষণা কৰিছে। আমি দেখা পাইছোঁ আমাৰ পুৰণা যিবিলাক চৰকাৰী বিদ্যালয় আছে, সেই বিদ্যালয়সমূহৰ তুলনাত বেচৰকাৰী বিদ্যালয় বা ব্যক্তিগত বিদ্যালয় যিবিলাক ইতিমধ্যে গঢ়ি উঠিছে, সেই বিদ্যালয়সমূহত যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰীসকলক সমল দিব পৰাকৈ শিক্ষাগুৰু আনিছে। ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন কল্যাণৰ কাৰণে, তেওঁলোকৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ কাৰণে
তেওঁলোকৰ হোলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। শিক্ষাগুৰুসকলৰ লগত লগ লাগি তেওঁলোকে এক শৈক্ষিক ৰিভলিউচনৰ সৃষ্টি কৰিছে। আজি চৰকাৰী অনুষ্ঠানবিলাক সিদিনাখন আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি এনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি হৈ থাকে এদিনাখন চৰকাৰী অনুষ্ঠানবিলাক বন্ধ হৈ যাব। আমাৰ শিক্ষাগুৰুসকলৰ সচেতনতা, সমাজৰ ৰাইজৰ সচেতনতাৰ অভাৱ ঘটিছে আমাৰ চৰকাৰী বিদ্যালয়সমূহত। চৰকাৰী বিদ্যালয়ত কি কৰা হৈছে, মধ্যাহ্ন ভোজন দিয়া হৈছে, তেওঁলোকক বিনামূলীয়া কিতাপ পত্ৰৰ লগতে কাপোৰ কানিও দিয়া হৈছে, মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰি দিয়া হৈছে। তথাপিও বেচৰকাৰী বিদ্যালয়বিলাকৰ লগত ফেৰ মাৰিব পৰা নাই। যদি এইটো অৱস্থাই হয় চৰকাৰী বিদ্যালয়বিলাকৰ, আমাৰ অত্যন্ত দুখ লগা কথা হ'ব। গতিকে আমি আশা ৰাখিম শিক্ষাৰ বিপ্লৱ যদি সৃষ্টি কৰিব লগা হয় চৰকাৰী বিদ্যালয়সমূহ পিছ পৰি থাকিব নালাগে। চৰকাৰী বিদ্যালয়বিলাকৰ শিক্ষকসকলে প্ৰাইভেট স্কুলবিলাকৰ লগত এক সুন্দৰ যোগসূত্ৰ স্থাপন কৰিব লাগে যে আমি কেনেকৈ আমাৰ শিক্ষাৰ মানদণ্ড আমি কেনেকৈ উন্নত কৰিব পাৰোঁ। আজি অলপ পিছতে আজানৰ সময় আহিব। মই ল'ৰা ছোৱালী, মোৰ মৰমৰ ল'ৰা ছোৱালী, মই 3টামান সাধু কথা কম, শুনিবানে? 1 নম্বৰ সাধু কথা মই কৈছোঁ হা। স্কুলখনত তোমালোকে যে নামভৰ্তিকৰণ কৰিছা, তোমালোকে কিহৰ কাৰণে নামভৰ্তিকৰণ কৰিছা? আব্বাই পঠিয়াই দিছে, দেউতাই পঠিয়াই দিছে তাৰ কাৰণে, নে তোমাৰ আগ্ৰহ আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এখন বিদ্যালয়ত আমাৰ শিক্ষাগুৰুসকল আছে, আমাৰ অভিভাৱকসকল আছে, আমাৰ সমাজ সচেতক আছে, আমাৰ সাংবাদিক বন্ধুসকল আছে। মই কথা ক'বলৈ গৈছোঁ, স্কুলখনত 2 ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে, শিক্ষাগুৰুসকলে ভালকৈ জানে। শিক্ষাগুৰুসকলে ভালকৈ জানে 2 ধৰণৰ ছাত্ৰ থাকে, উচ্চ মেধাসম্পন্ন শক্তিসম্পন্ন ছাত্ৰ ছাত্ৰী আৰু মজলীয়া ছাত্ৰ ছাত্ৰী, যিসকলৰ মেধা এই উচ্চ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ লগত ইমানখিনি ফেৰ মাৰিব নোৱাৰে। শিক্ষাগুৰুসকলে সকলো সময়তে উচ্চ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক বেছি গুৰুত্ব দিয়ে। সেই কথা আমি আজি অনুৰোধ ৰাখিম যে উচ্চ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক যিমান আপোনালোকে গুৰুত্ব দিব, নিম্ন পৰ্যায়ৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকেও সমানে গুৰুত্ব প্ৰদান কৰিব লাগিব। এই ৰামানুজনৰ নিচিনা স্কুল, ৰামানুজনৰ নিচিনা কলেজবিলাকে কি কৰে, উচ্চ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত গৈ তেওঁলোকে যথেষ্ট পৰিমাণে টিউশ্যন দিয়ে। এই নিম্নমানৰ ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব নিদিয়াৰ কাৰণে তেওঁলোক এটা সময়ত দিশহাৰা হৈ যায়। গতিকে আমি আশা ৰাখিম প্ৰত্যেক স্কুলৰ কাৰ্যসূচীবিলাকত নিম্নমানৰ নিম্ন মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক সমানে গুৰুত্ব দিয়ক আৰু তেওঁলোকক টানি অনাৰ কাৰণে এক সুন্দৰ ব্যৱস্থা হাতত লওক। আপোনালোকে জানে আইনষ্টাইনৰ নাম শুনিছেনে? আইনষ্টাইনৰ নাম শুনিছা ল'ৰা ছোৱালী? আইনষ্টাইনক স্কুলৰ পৰা পঠিয়াই দিছিলে শিক্ষাগুৰুসকলে, কৈছিলে এইজন ল'ৰা ইমান বুৰ্বক ল'ৰাক আমি পঢ়াব নোৱাৰোঁ, চিঠি এখন লিখি পেলাই পঠিয়াই দিলে ঘৰত। মাকে চিঠিখন খুলি পেলাই চালে, আপোনাৰ ল'ৰাক আমি পঢ়াব নোৱাৰোঁ, এই ল'ৰাজন হৈছে নিম্ন বুদ্ধিসম্পন্ন ল'ৰা, আমাৰ ক্লাছ বৰবাদ কৰিব, আমি নপঢ়াওঁ। তাৰপিছত মাকে উল্টাকে ল'ৰাজনক বুজাই দিলে। কি বুজাই দিলে? যে তোমাৰ চিঠিখনত এইটো লিখা আছে, তুমি ইমান বুদ্ধিসম্পন্ন ল'ৰা, ক্লাছৰ বাকী ল'ৰাবিলাক তোমাৰ লগত নোৱাৰে, গতিকে তোমাক কৈছে প্ৰাইভেট টিউশ্যন দি পেলাই পঢ়াবলৈ। মাকে বুজাই দিলে তোমাৰ বুদ্ধিসম্পন্ন সাংঘাতিক প্ৰখৰ তোমাৰ। আৰু এদিনাখন আইনষ্টাইন হৈ গ'ল আজি বিশ্ববিখ্যাত আইনষ্টাইন। তাৰপিছত যিসকল এই কথাবিলাক, APJ আবুল কালাম লাষ্ট বেঞ্চত বহা ছাত্ৰ, ফাৰ্ষ্ট বেঞ্চত বহা ছাত্ৰ নাছিল। নগাঁৱৰ DC তোমালোকে যিজনক লগ পাইছা, এতিয়া বৰ্তমান DC নাম কি? নগাঁৱৰ DC জনৰ নাম কি?
দেৱাশিষ শৰ্মা ডেকা ছাৰ, তেখেতে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিলে। মেট্ৰিকত ছেকেণ্ড ডিভিজন পোৱা ল'ৰা যদি এতিয়া নগৰ DC হ'ব পাৰে, জুবিন গাৰ্গৰ নিচিনা মানুহ স্কুল বাদ দিলে। বুজি পালা? আমি 2026 চনত ভৰি দিছোঁ। 2026 চনৰ শুভেচ্ছা থাকিল। এই 2026 চনে আমাৰ মনত নতুন প্ৰেৰণা, নতুন উদ্দীপনা, নতুন শক্তি সমৰ্থ, আমাৰ মানসিক, শাৰীৰিক, সামাজিক, নৈসৰ্গিক সব ধৰণৰ উন্নতি আমাক কঢ়িয়াই আনক। 2025 আমাৰ ভাল লগা নাছিল শেষৰ ফালে। 2025 শেষৰ ফালে আমাৰ ভাল লগা নাছিল। আমি জুবিন গাৰ্গক হেৰাইছিলোঁ। আমাৰ সমাজৰ চাঞ্চল্যকৰ এক আমি বিৰল ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তিক আমাৰ হীৰা মুকুতাৰ নিচিনা অসমীয়াৰ হীৰাৰ আমতো আমি হেৰাইছিলোঁ। সেই বছৰটো আমাৰ ভাল লগা নাছিল শেষৰ ফালে। জুবিন শব্দৰ অৰ্থ কি জানা? যাৰ পৰিধিবিহীন, যি আকাশতকৈ ওপৰত, যিজন মানুহ ডাইৰেক্টৰ হ'ব পাৰে, প্ৰডিউচাৰ হ'ব পাৰে, গায়ক হ'ব পাৰে, গায়ক হ'ব পাৰে, আৰু কৌতুক, তাৰপিছত তোমাৰ সমাজ সংস্কাৰক হ'ব পাৰে। ইমান ধৰণৰ প্ৰতিভাৰ বিৰল ব্যক্তিত্বৰ এগৰাকী মানুহ আমি হেৰুৱাটো অসমবাসীৰ মানুহৰ কাৰণে চিৰদিনৰ কাৰণে আমি মুচিব নোৱাৰা বেদনা। 2026 আহিল। আমি নতুন প্ৰতিশ্ৰুতি হাতত ল'ব লাগিব। এই 2026ত আমি গঢ়ি তুলিব লাগিব নতুন সভ্যতা, সংস্কৃতি, শিক্ষাৰ নতুন বৈপ্লৱিক চিন্তাধাৰা। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰেৰণা যোগাই তুলিব লাগিব। মই কৈছোঁ, মই ছাত্ৰ ছাত্ৰীক এটা গল্প কম নে?